এই বছৰটোৰ শেষৰটো দিন, গতিকে এয়া খানাৰ আয়োজন। মাহীহঁতৰ ঘৰতে ৰাতিপুৱা এয়া লুচি চব্জি আৰু চাটনি কিবা কিবি খাই ঘৰত আহিব ওলালো। আৰু এয়া দেখিছেনে তাইৰ মৰম, আহিবৰ সময়তে ইমান মৰম দেখাইছে, এনেহ'লে তাই নিজৰ লগতেই বিজি। সকলোকে মাত দি সোনকালে ঘৰত আহিব ওলালো। আৰু এয়া মৰমৰ ককা আইতা দুয়োজনেই বহুত মৰমীয়া, তেওঁলোককো মাত দি আমি আহিব ওলালো। আৰু আজি ফাইনেলি ৰ'দটো ওলাইছে। এয়া আমি মাহীহঁতৰ ঘৰৰ পৰা ই ৰিক্সাত পাথৰ কৰিলৈ আহিলো আৰু ইয়াত আহি বহুত সময় মেজিকত ৰখিলো আৰু তাৰ পৰা আহিলো ফেঞ্চি। গুৱাহাটী আহিছোৱে যিহেতুকে ভাবিলো ফেঞ্চিৰ পৰা কাপোৰ লৈ যাওঁ, ঠাণ্ডাৰ কাপোৰ। ফেঞ্চি বজাৰ আধা আধি ঘূৰি কিবা কিবি কাপোৰ লৈ বাইদেউ আৰু মই এয়া ফুচকা খালো আৰু বাছত উঠি আহিলো জালুকবাৰীলৈ। জালুকবাৰীত উঠিলো মিৰ্জাৰ গাড়ী আৰু মিৰ্জাত মাৰ কিবা কিবি বস্তু লৈ উঠিলো আমাৰ গাঁৱৰ গাড়ী। গাঁৱৰ গাড়ীখন পাই যিটো চকুন লাগিছে নহয় গাইছ, কি কম। এয়া ঘৰ পাই দেখিলো মাহঁতে খানাৰ আয়োজন কৰি আছে। খানাৰ ব্লগটো অহাকালি আহিব গাইছ। আৰু এয়া ইফালে ফেঞ্চিৰ পৰা কি আনিলো তাকে অলপ দেখালো। তো আজিলৈ এইখিনিয়ে, বাই।